হাতেৰে ইনষ্টাগ্ৰাম ৰীল বনাম বুলি ভাবিছিলোঁ, অৱস্থা বেয়া হৈ গৈছিল আজি ৰে ভগৱান, ভাল ভাল বাচিলোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আমি গৈ আছোঁ একদম বেংগলোৰৰ পৰা একদম অসম গৈ আছোঁ এতিয়া বেংগলোৰ ট্ৰেইন ষ্টেচন SMBTC ন SMBTC গৈ আছোঁ। তাত গ'লে অলপ দেখামগৈ। আৰু মই নাযাওঁ, বিশেষকৈ মোৰ লগৰ এটা মানে ভাইটি গৈ আছে ঘৰত। আমি কি ভিডিঅ'টো দেখাব গৈ আছোঁ, বলক ঠাচা এক্সাইটমেণ্ট হৈ আছোঁ, আমি গৈ আছোঁ গোয়িং টু অসম। কেনেকুৱা এক্সাইটমেণ্ট, কেনেকুৱা ঘৰত যোৱা ফিলিং বহুত বেয়া লাগিছে, মানে কি ক'ম আৰু ঘৰত যাম ন, মানে কি ড'জ মিছ কৰিম বহুত। ডাঙৰ কথা মানে। হয়, কিমান দিনৰ পিছত গৈ আছা ঘৰলৈ? কিবা এইটো 2 বছৰ হৈ গ'ল। 2 বছৰ না? আৰু ঘৰলৈ যোৱা ভালকৈ একদম পূৰা এনজয়মেণ্ট কৰা ন, একদম ট্ৰেইনৰ চফৰ লোৱা, কি মজা লাগিব। বোলা আমি তোমাক অকণমান আগুৱাই থৈ আহোঁ, তাৰপিছত তাত আমি ষ্টেচনটো দেখাবলৈ অলপ চেষ্টা কৰিম। ব'লক তেতিয়াহ'লে ৰাইজ। ঘৰলৈ যোৱা চামান চোৱা, এটা মানুহ তিনিটা বেগ, আৰু মানুহ দেখিছা নাই? মানুহেই মানুহ। এইটো পৱন দেউৰী কিবা এটা ঘৰলৈ গৈছে তোমালোকৰ একেলগে ৰুমত থকা লোৱা, কেনেকুৱা লাগিছে তোমাৰ? বেয়া লাগিছে ন? কিমান বেয়া লাগিছে? বহুত ন? তোমাৰ ভাইয়ে ঘৰত গৈ আছে, কেনেকুৱা? এনেই বেয়া লগা নাই, মোৰ ভালেই লাগিছে। ঘৰলৈ গৈছে, অকণমান ঘৰ আকৌ আহিব জানো? আহিম বুলি কৈছে, নাজানো। ঠিক আছে, বাকী ৰাইজ আমি গৈ আছোঁ বেংগলোৰ SMBTC ট্ৰেইন ষ্টেচন। বলক গ'লে দেখাই আছোঁ। ট্ৰেইন ষ্টেচন আহি আছোঁ আমি বাইকত আহি আছোঁ এতিয়া বেংগলোৰ ক্লাইমেট। আৰু মানে 8টা বাজিছে এতিয়া। বেংগলোৰ ক্লাইমেট মানে ঠাণ্ডা এইবাৰ বহুত হৈছে, মানে বহুত বেলেগ ঠাণ্ডা হৈছে বুলি কৈছোঁ নহয়। মজা ক্লাইমেট দেখিছে নাই? আৰু বাইকতো তেল খতম হৈছে, তেলটো অলপ ভৰাই ল'বগৈ লাগিব এতিয়া, গতিকে তেলটো ভৰাই লওঁগৈ আমি। কিমান ধুনীয়া ৰাস্তা, আৰু 8টা বাজিছে কি নাবাজিছে, একদম পূৰা গাড়ী ট্ৰেফিক, মানে বহুত ট্ৰেফিক দেখিছে নাই? গাড়ী দেখিছে নাই? আৰু ৰাস্তা চব, আৰু কুঁৱলী, কি কুঁৱলী মাৰিছে, অ' মাই গড। চাওক কি ধুনীয়া প্লেচ একদম। আজি একদম ফিলিং একদম অসমৰ নিচিনা লাগিছে, মানে এনেকুৱা ঠাণ্ডা হৈছে আৰু কুঁৱলী মাৰিছে ন, একদম অসমৰ নিচিনা ফিলিং লাগিছে, মানে এনেকুৱা মজা লাগিছে। বাপৰে বাপ, অ' মাই গড দেখিছে নাই? পেট্ৰল ভৰাই ল'লোঁ, পেট্ৰল ভৰাই গ'ল। এতিয়া গৈ আছোঁ আমি ট্ৰেইন ষ্টেচন। ইমান ভাল লাগিছে নহয়, বাপৰে বাপ, আমেজিং। ইয়াত মেট্ৰ' ট্ৰেইন বনাই আছে, মানে মেট্ৰ' ট্ৰেইনৰ এইটো কিবা ৰাস্তা ব্ৰিজ বনাই আছে, বৰ্তমান হোৱাগৈ নাই। এতিয়া যিহেতু বাইক চলাই আহিছোঁ, এতিয়া ভিডিঅ' কৰিব নোৱাৰিম। আমি গৈ লওঁ ট্ৰেইন ষ্টেচনত কি দেখোঁ, কি নেদেখোঁ, আপোনালোকক অলপমান দেখাবলৈ আজি চেষ্টা কৰিম। বলক তেতিয়াহ'লে। ফাইনেলি আমি ষ্টেচন আহি পাই গ'লোহি। এতিয়া আমি ষ্টেচনৰ ভিতৰত সোমাই যাম। আগতীয়াকৈ টিকেট কৰিব লাগিব, নহয় ফাইন লগাব। প্ৰথমবাৰ এবাৰ আহিছিলোঁ মই, তেতিয়া ভিডিঅ' কৰা নাছিলোঁ, ফাইন লগাইছিলোঁ, 500 টকা লৈছে। সেইকাৰণে এতিয়া আমি আগত টিকেট কাউণ্টাৰত গৈ টিকেট এটা লৈ ল'ব লাগিব। তাৰপিছত ভিতৰত কেনেকৈ দেখাম, বহুত ষ্টেণ্ডাৰ্ড হয় এইটো। মানে ট্ৰেইন ষ্টেচনটো না বেংগলোৰ ফাৰ্ষ্ট মানে ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম হয় এইটো বেংগলোৰত। নতুনকৈ বনাইছে, বেছি দিন হোৱা নাই বাৰু। এইটো মানে 2-3 মাহমান হৈছে ইয়াক মানে ষ্টাৰ্ট কৰা। অলপ দেখাই আছোঁ। চব অসমলৈ যোৱা মানে চব এয়াৰপৰ্ট কিমান মানুহ চাই লওক। এয়াৰপৰ্ট নহয়, ট্ৰেইন ষ্টেচনৰ প্লেটফৰ্ম, কিমান মানুহেই মানুহ। সেইটো মেইন মানুহটো আমাৰ ঘৰলৈ যোৱা মানুহটো।
সেইটো ঘৰলৈ যোৱা মানুহটোক ঘৰলৈ যাব মানে মনটো ভালো লাগি আছে বেয়াও লাগি আছে বিশেষকৈ এই ঘৰলৈ যাব না সেইকাৰণে অলপমান ভাল লাগি আছে বেয়া লাগি আছে থ'বলৈ আহিলোঁ আৰু আমাক চিনি পাওঁ বুলি কৈ ইমান দূৰ দি ঘৰলৈ নহয় তাত বহুত ধূলি ফ্ৰেছ একদম বেয়া হৈ গৈছে আৰু আমি এতিয়া ভিতৰলৈ সোমাম আৰু দুজন আহিবলৈ বাকী আছে সেইকাৰণে আমি ইয়াত অকণমান বাহিৰতে ৰখি আছোঁ কাৰণ আমি টিকেটো কৰা নাই ভিতৰত সোমাই গ'লে ফাইন ল'ব আমি এতিয়া গৈ লওঁ এইবিলাক চব অসমত অসমৰ মানুহে হ'ব পিছত আৰু মনটো ভালো লাগিছে অকণমান বেয়াও লাগিছে ঘৰলৈ যাব যিহেতু একচুৱেলি আমাৰো যোৱা কথা আছিলে আমাৰ কেঞ্চেল এই যাওঁ আৰু ইমান ধুনীয়া ভাই ঘৰলৈ যাব কিবা এটা কোৱা যাওক আৰু ঘৰলৈ যাওক আৰু এটা ভালকৈ কাম কৰি মোক কওঁগৈ আৰু আমি ভিতৰত গৈ পেলাই দেখাম ভিতৰটো কেনেকুৱা ফাইনেলি প্লেটফৰ্ম টিকেট চিকেট লৈ ল'লোঁ এতিয়া আমি ওপৰত যাম এক্সেলেটাৰ আছে আমি ওপৰত গৈ আছোঁ মনত আছে টিকেট চিকেট ল'লোঁ এক্সেলেটাৰ আছে আমি ওপৰত গৈ আছোঁ এতিয়া অলপ দেখাই আছোঁ কিমান টাইমলৈকে বুলি ক'লে টাইমটো পোৱা নাই ইয়াত লিখা থাকিব গৈ আছোঁ কেনেকুৱা লাগিছে মজা নাই ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম ওপৰ এক্সেলেটাৰ গুৱাহাটী হৈ গৈছে নেকি নাজানো বাৰু ফাৰ্ষ্ট টাইম এক্সেলেটাৰ উঠিছোঁ গুৱাহাটী মানে বেংগলৰ ফাৰ্ষ্ট টাইম দেখিছোঁ মানে এক্সেলেটাৰ দেখিছোঁ আৰু এনেই প্লেটফৰ্মত বাকী এনেই উঠি থকাই হয় বাৰু মই মানুহ চাম এক্সেলেটাৰত মানুহ চাম এফালে উল্টা বাৰু দেই হেল্ল' তুমি নাই মইহে আছোঁ আহি গ'লো এক্সেলেটাৰত মই ঘৰলৈ যাওঁ অলপ দেৰি আছে তোমাৰ কথা বোলে আহিম না আমি হেৰিয়লৈ যাম এতিয়া আমি 3 নম্বৰ প্লেটফৰ্মত গৈ আছোঁ 3 নম্বৰ পেণ্টটো ঢিলা পেটি নেমাৰিলোঁ ओह यार ये कितनी औसम है यार 3 নম্বৰ প্লেটফৰ্মত গৈ আছোঁ 3 নম্বৰ প্লেটফৰ্মত মানে গুৱাহাটী যাব বেংগলোৰ টু গুৱাহাটী তাকে গৈ আছোঁ মানুহ চব ভালকৈ শুনি নাপায় ঘৰলৈ যোৱা লাষ্ট মমেণ্ট ফাইনেলি ষ্টেচনৰ পৰা আহি ৰুমত পালোঁ ৰুমত বহুতো কাম আছে আৰু কাম চামবিলাক কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'লৈ